গুড মৰ্ণিং চবকে। আজি ৰাতিপুৱা ৰাস্তাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। গোটেইখিনি চাব, ভাল লাগিব আৰু ভাল লাগিলে লাইক কমেণ্ট এটা শ্বেয়াৰ কৰিব। আহক তেনেহ'লে যাই আছোঁ। এতিয়া আমি সোমালোঁ ভিতৰত আহি। মোৰ এটা বেষ্ট ফ্ৰেণ্ড, একেলগে থকা আমি এটা বিল্ডিঙতে। এই ছুটি যাই আছে ৰাজস্থান ঘৰ জয়পুৰত। তাক ট্ৰেইনে উঠাবৰ কাৰণে আমি গোটেই যাই আছোঁ একেলগে। আৰু ইয়াত চাওক, এইটোৱে বৰ দুখ লগা কথা যে বেগ চেগ উঠাব লগা হ'লে ইয়াত কুলিয়ে পোৱাই নাযায় একদম। এই চাউডত এইটো এটা হেৰি বহুত কষ্টত। বেগ চেগ যিমান আছে নিজে উঠাব লাগে, নহ'লে ভেন গাড়ী ল'ব লাগে নিজে এটা, তাক বাহিৰৰ পৰা আনিব লাগে। আৰু ইফালে আমি আহি থিয় হোৱাতে এতিয়া ইহঁতে কৈ আছে ষ্টেচনত ট্ৰেইনটো ইফালে নহয়, প্লেটফৰ্ম নাম্বাৰ 4 নে 5 তাতে ৰখিব বুলি। ইয়াত বেগ চেগ মই ইয়াত আছোঁ আৰু যোনে ছুটি যাব, ইয়াৰ হাজবেণ্ড আৰু মোৰ হাজবেণ্ড যোনে দুটাই বেগ চেগ লৈ আহিছে। আৰু ইফালে আৰু কেইটামান বেগ আছে, তাতে তাৰ ৱাইফ তাতে থিয় হৈ আছে, মোৰ বেষ্ট ফ্ৰেণ্ডটো। কোনোবা এনেকুৱা ক'তবা যাব লগা হয় ইমান বেয়া লাগে। আকৌ আমি 2 বছৰমান হোৱা নাই, 1.5 বছৰমান হ'ল পাক্কা, 2 বছৰ হোৱা নাই। আমি একেলগে আছোঁ। একেলগে থকাতে কি বহুত এনেকুৱা বেষ্ট ফ্ৰেণ্ডৰ নিচিনা হৈ গৈছে, বেয়াও লাগে বহুত। তাতে থিয় হৈ থকাতে আকৌ প্লেটফৰ্মত তাতে আহিলোঁ। আকৌ বেগ চেগ লৈ আমি ইফালে আহিলোঁ। এইটো চাওক, এইটোৱে ট্ৰেইন। তাক বাই এটা ক'বলৈ সময় নাই, ৰখিলোঁহে ট্ৰেইনটো এৰিয়ে দিবলৈ গৈছে। ডাউৰি যাই পেলাই তাতে উঠিলে ট্ৰেইনত। এইটো চাওক, এই মানুহৰ পিছফালে তাহোন আছে, এইটো ইয়াতে বহিছে। এই যে য'ত লেখা আছে AC, 3rd AC তাতে বহি আছে। এতিয়া ই যাই আছে আৰু বাৰ বাৰ মোক ফোন কৰি আছে, বৰ বেয়া লাগি আছে বুলি। মই কৈছোঁ একো নহয়, বেয়াটো লাগিবই, ইমান দিন একেলগে আছোঁ ন। আমি যাম বুলি ভাবিছোঁ ডিচেম্বৰত আজমেশ্বৰীত। তাতে যাই পেলাই লগ হ'ম আৰু তাৰ লগত। ই আহিব, 15 দিন ছুটি হৈছেতো, 20 দিনমান হ'ল। CRP ছুটি হিচাপ কৰা হয় ন। এতিয়া তাক উঠাই দি আহি পেলাই 11টামান বাজে, ৰাতিপুৱা ব্ৰেকফাষ্ট একোৱে কৰা নাই আমি। তেতিয়া আমি আহিলোঁ ইয়াত হোটেলত এটা খাবৰ কাৰণে নাস্তা। ইয়াত নাস্তা এটাই, ডোচা আৰু ইডলি, আৰু বেলেগ নাখাওঁ আমি। আৰু বেলেগ উপমা পোহা এইবিলাক দিয়ে। এয়া চাওক, ডোচা এইটো মই লৈছোঁ মছলা ডোচা, আৰু আমাৰ লৈছে এনে প্লেন ডোচা। এইটো চাম্বাৰ, নাৰিকলৰ চাটনি, বিলাহী চাটনি আৰু পুদিনা চাটনি দিছে। 3টা চাটনি দিয়ে। এইটো খোৱা বোৱা হওক। এতিয়া মই এটা চাহ ল'লোঁ, আমাৰ ই কফি ল'লে। এইটো খাই আহাতে 2টামান বাজিছে। আহি পটাপট অলপ মটন আছিল ফ্ৰিজত, এই মটন বিৰিয়ানী বনালোঁ পটাপট, চটকাটৰ ভিতৰত, আৰু বহুত টেষ্টি হৈছে বিৰিয়ানীটো খাই। আৰু ভিডিঅ'টো যদি চবৰে ভালো লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গোটেইখিনি চাব। আৰু বিৰিয়ানী তেনেকৈ ৰেডিমেডৰ নিচিনা চব ঘৰতে থাকে আজিকালি, চব ঘৰতে মাছ মাংস চব থাকে। পটাপট ঘৰৰ মছলাখিনি দি বনালে বেছি টেষ্টি লাগে। এইটো চাওক, কি ঝালটো ঝৰঝৰীয়া হৈছে, একদম 40 মিনিটে লগা নাই, এনেকুৱা পটাপট আহি বনালোঁ। 2:30 বাজিছে খাওঁতে খাওঁতে। ভোকো লাগিছে, আৰু খাই বৈ এতিয়া অলপ বাগৰ দিম, একদম ভাগৰ লাগি আছে গাটো। আৰু আমাৰ ছুটি অহাৰ পিছৰ পৰা এনেকুৱা দৌৰা দৌৰি বাহিৰৰ কামখিনি কৰিব লাগে, অকলে যিহেতু, আৰু মই বাহিৰত ইমান চিনাকি নাই। খাই বৈ শুই উঠি এতিয়া বাজে 5টামান বাজে। এতিয়া অলপ চাহ বনাই ল'লোঁ, আৰু সেইদিনা মই
ফাৰ্ষ্ট ব্লগত দেখাৱা আছে নে ছেকেণ্ড ব্লগতে মই অলপ কচুৰি বনাইছিলোঁ। এইটো ফ্ৰিজত থৈ দিছিলোঁ, ডিপ ফ্ৰিজত উলিয়াই ভাজি ল'লোঁ। এনে বহুত টেষ্টি হৈছে কচুৰিটো। আৰু এনেকৈ চাহৰ লগত হ'লে এইটো চামুচ দি আৰু মোৰ চাহ 1 কাপ বেছিকৈ লৈছোঁ একদম মানে। টোপনি মাৰি উঠি মাথাটো বেয়া লাগি আছে। আৰু আহক এনজয় কৰোঁ। বাই।